प्रतिबादे जेन पिस एरा नाय करीमगंज लोकसभा समष्टिर कांग्रेस प्रार्थी हाफिज रशीद आहमेद चौधरी माइमाल समाज हाइलाकान्दी युव कांग्रेसे विद्रोह करार पिছত एबार करीमगंज युव कांग्रेसर प्रार्थीजনৰ বিৰুদ্ধে ক্ষোভ प्रकाश करे। करीमगंज युव कांग्रेसर सभापति नासिरुद्दीन, पाथारकान्दी विधानसभार सभापति मिनहास आहमेद, उत्तर करीमगंज समष्टिर सभापति हुसैन आहमेदे संबादमेल आह्वान कर प्रार्थी हाफिज रशीद चौधरीर विरुद्धे क्षोभ प्रकाश करे। टिकट घोषणार केइबादिনৰ পিছতো কোনো দলীয় কৰ্মীৰ লগত কোনো যোগাযোগ নোহোৱাটো এটা কিহৰ ইংগিত বুলি প্ৰশ্ন। মুছলমান ভোট বিভাজন কৰি বিজেপিক জয়ী কৰোৱাৰ ষড়যন্ত্ৰ কৰি টিকট লৈ আহিছে হাফিজ ৰशीद आहमेद চৌধুৰীয়ে। কংগ্ৰেছ দলত ভাল টিকটৰ আশা কৰিও নতুনকৈ কংগ্ৰেছ দলত যোগদান কৰি টিকট পোৱাৰ ৰহস্যৰ আঁৰত আছে বিজেপি। হাফিজ ৰशीद চৌধুৰী নামৰ কংগ্ৰেছ প্ৰাৰ্থীয়ে বিজেপিৰ হৈ কাম কৰি আছে। কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰशीद आहमेद চৌধুৰীয়ে বৰাকৰ মাইমাল সমাজক লৈ কৰা বিতৰ্কিত মন্তব্যৰ সন্দৰ্ভত নিন্দা কৰে যুৱ কংগ্ৰেছে। কংগ্ৰেছ প্ৰাৰ্থীজনৰ বিৰুদ্ধে প্ৰতিদিনে এনেদৰে প্ৰতিবাদত উত্তাল হৈ থকাই তেওঁৰ বিজয় কিমান দূৰ নিশ্চিত সেয়া প্ৰমাণ কৰিছে। বদৰপুৰৰ পৰা মইনুল হকৰ ৰিপৰ্ট, আসাম লাইভ। কংগ্ৰেছ কৰি আছো। মই 2007 চনত পাথাৰকান্দি ব্লক এনএছইৰ প্ৰেচিডেণ্ট আছিলোঁ। মই 2013 চনত ডিষ্ট্ৰিক্ট এনএছইৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। মই 2015 চনত করিমগঞ্জ লোকসভা যুৱ কংগ্ৰেছৰ ভাইচ প্ৰেচিডেণ্ট আছিলোঁ। মই 2018 চনত করিমগঞ্জ লোকসভা যুৱ কংগ্ৰেছৰ ভাইচ প্ৰেচিডেণ্ট আৰু 2023 চনত মই করিমগঞ্জ যুৱ কংগ্ৰেছৰ প্ৰেচিডেণ্ট হৈ আহিছোঁ। হাফিজ ৰশিদ সাহেবে কেতিয়াবা ইলেকশ্যন খেলিছে নেকি? কেতিয়াবা ইলেকশ্যন খেলি জিকিছে নেকি? আজি হাফিজ ৰশিদ আহমেদ সাহেবে 6টা বাৰ ইলেকশ্যন খেলিছিলে, সি হেৰুৱাইছে। মই কেতিয়াবা হেৰুৱাই নাই। মই আজি যুৱ কংগ্ৰেছৰ প্ৰেচিডেণ্ট হয়। মই করিমগঞ্জ জিলা যুৱ কংগ্ৰেছৰ প্ৰেচিডেণ্ট। আমাৰ করিমগঞ্জ যুৱ কংগ্ৰেছৰ 39,000 ভোট বনাইছিলোঁ মই। তাৰ কাৰণে আজি মই করিমগঞ্জ যুৱ কংগ্ৰেছৰ প্ৰেচিডেণ্ট। সি কৈছে মোৰ আণ্ডাৰত কাম কৰিলে মই যেনেকুৱা কৰিম তেনেকুৱা হ'ব লাগে। সেইকাৰণে মই এটা AICC মই এটা অনুৰোধ কৰিম যে আজি আৰু নমিনেশ্যনৰ টাইম আছে আমাৰ করিমগঞ্জত। যি এটা মই নিউজ পাইছোঁ যে 4 তাৰিখে নমিনেশ্যন হ'ব। তাৰ আগতে আজি 2 তাৰিখ। মই আজি AICC আপোনালোকৰ মাধ্যমত মই অনুৰোধ জনাই আছোঁ যে আমাৰ করিমগঞ্জ লোকসভাৰ কাৰণে আৰু বেলেগ বেলেগ কেণ্ডিডেট আছে। এই হাফিজ ৰশিদ আহমেদক বাদ দি বেলেগক যদি টিকেট দি থাকে আমি দায়িত্ব ল'ম। মই যুৱ কংগ্ৰেছৰ প্ৰেচিডেণ্ট হয়, দায়িত্ব ল'ম। মই কেণ্ডিডেট জিকাই আনিম। আজি আমাৰ বুথত মানুহ আছে। আজি প্ৰত্যেক বুথত আমাৰ 30 জনীয়া এটা কমিটি আছে। আজি করিমগঞ্জৰ 996টা বুথ আছে। প্ৰত্যেকটা বুথত আমাৰ মানুহ আছে। আজি ব্লক কংগ্ৰেছৰ যিবোৰ কমিটি আছে আপোনালোকে গম পাব এই ব্লক কংগ্ৰেছৰ মনটো বেয়া হৈ আছে। আজি জিলা কংগ্ৰেছৰ বহুত মানুহবিলাক হাফিজ ৰশিদ সাহেবৰ লগত নাই। আজি মহিলা কংগ্ৰেছ নাই। আজি সেৱা দলৰ কিছুমান মানুহে বহুত দুখ পাই আছে। এনএছইৰ মানুহে দুখ পাই আছে। এইবোৰ সকল আজি আৰু এটা কথা আপোনালোকে গম পায়, ইদিনা আমাৰ কেণ্ডিডেটজনে এটা ষ্টেটমেণ্ট দিছে কিছুমান মাইমাল কালপ্ৰিট আছে। আৰে আজি মাইমাল কিছুমান কিয় ক'ব লাগে? আজি মাইমাল সম্প্ৰদায় আজি আমাৰ কংগ্ৰেছটো হ'ল এটা নন কমিউনেল পাৰ্টি। আজি আমাৰ কংগ্ৰেছ